শ্ৰী শ্ৰী বাসুদেৱাই নমঃ। নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি ৰাতিপুৱাই ওলালোঁ ধেমাজিত থকা শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰলৈ বুলি। গৈ পায়ে দেখিলোঁ তোৰণখন চাওকচোন কিমান ধুনীয়া লাগিছে। সত্ৰলৈ বুলি সোমাই যাওঁতেই দেখিলোঁ তাত ৰাতিপুৱাই বহুত মানুহৰ ভিৰ। তাতে থকা নলটোত আমি দুয়োটাই ভৰি হাতবোৰ ধুই ল'লোঁ। ভৰি হাতকেইটা ধুই আমি দুয়ো সোমাই গ'লোঁ ভিতৰৰ ফালে। সোমাই গৈ দেখিলোঁ এইফালে চাওকচোন, আপোনালোককো এবাৰ দেখুৱাই দিছোঁ। ইমান ধুনীয়া পৰিৱেশ, সঁচাই দেখি মনটো সঁচাকৈয়ে ভাল লাগি গৈছে। তাৰ পাছত আমি গ'লোঁ এই চাকি জ্বলোৱা গৃহটোলৈ। এইফালে চাওক, ইয়াত ইমান ধুনীয়াকৈ সকলোৱে নিজৰ মনৰ আশা পূৰণৰ কাৰণে চাকিসমূহ জ্বলাই ৰাখিছে। এইফালে মন কৰকচোন, ইয়াত বহুত ডাঙৰ ডাঙৰ চাকি তিনিগছো আছে। দেখি যে ইমান ধুনীয়া লাগিছে। এয়া চাওকচোন, আপোনালোকক এবাৰ ওচৰৰ পৰা দেখুৱাই দিছোঁ। চাকি জ্বলোৱা ঠাইৰ পৰা ওলাই আহি আমি সত্ৰৰ ভিতৰৰ ফাললৈ যাবলৈ ল'লোঁ। যিহেতু তাৰ ভিতৰৰ অংশ কেমেৰা কৰা নিষেধ বুলি লিখা আছে, সেয়ে তাৰ ভিতৰত কি আছে সেইটো মই আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। সেয়ে বাহিৰৰ অংশখিনি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। ইয়াত চাওকচোন ইমান মানুহৰ ভিৰ, আৰু ইয়াত চাওক ইমান ধুনীয়াকৈ লিখা আছে শ্ৰী শ্ৰী বাসুদেৱাই নমঃ। তাৰ পাছত আমি ওলাই আহিলোঁ। এই গৃহটো যে দেখিছে, তাত প্ৰসাদসমূহো ৰখা হয় আৰু এইফালে প্ৰসাদৰ বিতৰণ কৰা হয়। আমিও তাৰ পৰা প্ৰসাদ অলপ লৈ অকণমান খাই আৰু অকণমান ঘৰলৈ বুলি লৈ আহিলোঁ। প্ৰসাদসমূহ গ্ৰহণ কৰাৰ পাছত আমি আহিলোঁ আগফাললৈ। এয়া চাওকচোন, গোটেই সত্ৰখনৰ পৰিৱেশটো আপোনালোকক এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া দেখিছেনে, ইয়াত কৰা হয় নাম প্ৰসংগ বা বিভিন্ন ধৰণৰ অনুষ্ঠান ইয়াত হৈয়ে থাকে। হৰিনামৰ ধ্বনিয়ে গোটেই পৰিৱেশটো আৰু মনোমোহা কৰি তুলিছে। আমি ইয়াতো অকণমান সোমাই গৈ সেৱাৰ ভাগ আগবঢ়ালোঁ। সেৱা কৰি আমি ওলাই আহিলোঁ আগফালৰ ছাইডটোলৈ। এয়া চাওকচোন কিমান ধুনীয়াকৈ গছ গছনিয়ে সজীৱ হৈ আছে পৰিৱেশটো। দেখি ভাল লাগিছেনে নাই বাৰু এবাৰ কমেণ্টত জনাবচোন। আৰু এয়া চাওক, এই বাসুদেৱ থানৰ সত্ৰাধিকাৰসকলৰ নাম একাধিক্ৰমে লিখা আছে। শ্ৰী শ্ৰী মহাপুৰুষ শংকৰদেৱৰ পৰা আৰম্ভ কৰি শ্ৰী শ্ৰী ভূপেন্দ্ৰ নাথ দেৱ এতিয়া বৰ্তমান সত্ৰাধিকাৰ হৈ আছে। আৰু ইয়াত পৰিৱেশটোৰ লগতে বহুতো পাৰ চৰাই আছে, দেখিবলৈ যে ইমান ভাল লাগিছে। এয়া চাওকচোন। এনেদৰে আমি সেৱা কৰি আৰু তাৰ ধুনীয়া পৰিৱেশটো চাই ওলাই আহিলোঁ ঘৰলৈ আহিবলৈ। এয়া চাওকচোন, আহোঁতে ৰাস্তাত কিমান ধুনীয়া ধুনীয়া বস্তু আছে, লগতে বিভিন্ন ধৰণৰ দোকান পোহাৰো আছে। ৰাস্তাৰ কাষতে এয়া চাওক, ইমান ধুনীয়া ধুনীয়া কাপোৰৰ যোৰা আছে। মিচিং কাপোৰ, গামোচা, বিভিন্ন ধৰণৰ কাপোৰে গোটেই পৰিৱেশটো আৰু ধুনীয়া কৰি তুলিছে। এনেদৰে আজি প্ৰভু ভগৱন্তৰ ওচৰত সেৱা ভাগি কৰি আমি ঘৰলৈ বুলি উভতি আহিলোঁ। ধন্যবাদ।